ভিডিঅ'টো আৰম্ভ কৰোঁ। মিথুন ৰাশিৰ লোকসকল সাধাৰণতে তীক্ষ্ণ বুদ্ধিসম্পন্ন হয়, স্পষ্টবাদী হয়, পৰহিতৈষী হয়, আত্মা প্ৰশংসাকাৰী হয়, আনন্দপ্ৰিয় হয় আৰু এওঁলোক সুমিষ্টভাষী হয়। এওঁলোক হয় গুণৱান, ধৰ্মৰ প্ৰতি ভাৱ থকা বিধৰ হয়। এওঁলোকৰ আনক উপকাৰ কৰা গুণ থাকে, উচ্চ অভিলাষ থাকে। এওঁলোকে আনৰ সমালোচনা কৰিও ভাল পায়। মিথুন ৰাশিৰ মানুহৰ কেইটামান প্ৰধান বৈশিষ্ট্য হ'ল এওঁলোক দ্বৈধ ভাৱৰ হয়। এওঁলোকৰ স্ত্ৰী প্ৰিয়তা ভাৱ থাকে, লগতে এওঁলোক অতি চঞ্চল প্ৰকৃতিৰ হয়। মিথুন ৰাশিৰ লোকসকল সাধাৰণতে সংগীতৰ প্ৰতি অনুৰাগী হয়। এওঁলোকে নিজৰ খাম খেয়ালিৰ বাবে নানা ধৰণৰ বিপদৰ সন্মুখীন হ'ব লাগিবও পাৰে। এওঁলোকক নানা চিন্তাই মনটো সদায় আসন্ন কৰি ৰাখে। এওঁলোকৰ প্ৰতিভা বহুমুখী, কিন্তু কোনো এটা দিশতে সাফল্য নাপায়। এওঁলোকে সৰু কথাক লৈ কেতিয়াবা বহু চিন্তা কৰা দেখা যায়। এওঁলোক বহুমুখী, অস্থিৰ আৰু পৰিৱৰ্তনশীল হয়। এওঁলোকে সকলো পৰিস্থিতিতে নিজে মিলি যাব পাৰে। এওঁলোকে যিকোনো বিষয়ৰে ভাল বেয়া চিন্তা কৰি চাব পাৰে, কিন্তু সাৰ্থকভাৱে পৰিচালনা কৰিব নোৱাৰে। এওঁলোকে মনটো স্থিৰ কৰি ৰাখিব নোৱাৰে। এওঁলোকৰ মনটো দুই ধৰণৰ, ধৰিব নোৱাৰে। এওঁলোকে মনটো স্থিৰ কৰি ৰাখিব নোৱাৰে। কেতিয়াবা স্থিৰ, কেতিয়াবা চঞ্চল, কেতিয়াবা ভাল লগা হয়, কেতিয়াবা বেয়া লগা হয়, কেতিয়াবা কাৰোবাক ভাল পায়, কেতিয়াবা কাৰোবাক বেয়াও পায়, কেতিয়াবা কাৰোবাক বিশ্বাস কৰে, কেতিয়াবা কাকো বিশ্বাস নকৰে, কেতিয়াবা সন্দেহ কৰে, কেতিয়াবা অতি কৃপণ হয়, কেতিয়াবা খোলা মনে দি দিয়ে। মুঠতে এওঁলোকৰ মনটো দুই প্ৰকাৰৰ হৈ থাকে, ধৰিব নোৱাৰে। এওঁলোকে কোনো বিষয়তে শীঘ্ৰে নিৰ্ণয় ল'ব নোৱাৰে। এওঁলোকে কাম এটা আৰম্ভ কৰে ঠিকেই, কিন্তু তাক শেষ কৰাৰ ধৈৰ্য নাথাকে। তাৰ আগেয়ে বেলেগ এটা চিন্তা আহে, ফলত কোনো কাম নিৰ্দিষ্ট সময়ত শেষ কৰিব নোৱাৰে। এওঁলোকৰ একেলগে একাধিক কাম কৰাৰ মানসিকতা থাকে। মিথুন ৰাশিৰ লোকসকল বহুত কৌতূহলী হয়। এওঁলোকে নতুন কথা জানিব বিচাৰে, তাৰ ৰহস্য উদ্ঘাটন কৰিব বিচাৰে। এওঁলোকে প্ৰতিটো বিষয়ৰ গভীৰলৈ যাব বিচাৰে, কিন্তু শেষত এটাতো এওঁলোক ছাকচেছ নহয়। মিথুন ৰাশিৰ লোকসকলৰ কথা কোৱাৰ বিশেষ দক্ষতা থাকে। এওঁলোকে মানুহক অতি সোনকালে আকৃষ্ট কৰিব পাৰে। এওঁলোকে ভ্ৰমণ কৰি ভাল পায়। যিকোনো পৰিস্থিতিতে এওঁলোকে মিলি যাব পাৰে। এওঁলোক অবৈধ প্ৰেমত লিপ্ত হ'ব পাৰে। এওঁলোক পৰ স্ত্ৰীৰ প্ৰতি সোনকালে আকৃষ্ট হয়। ছোৱালীৰ ক্ষেত্ৰতো একেই, যাৰ বাবে দাম্পত্য জীৱন শান্তিপূৰ্ণ নহ'বও পাৰে। এওঁলোকে নিজৰ পত্নী থকাৰ পিছতো আনৰ লগত গোপনে প্ৰেমৰ সম্পৰ্ক কৰিব পাৰে। এওঁলোকে সকলোৰে লগত মিলি চলিব বিচাৰে ঠিকেই, কিন্তু সেই ভাল পোৱাসমূহ অধিকাংশই কৃত্ৰিম হয়। প্ৰকৃততে কাক মনৰ পৰা ভাল পায় বা বন্ধু বুলি ভাবে, আনে সেইটো ধৰিব নোৱাৰে। এওঁলোকে ঘৰ আৰু পত্নীৰ দায়িত্ব ঠিকেই পালন কৰে। শেষত ক'বলৈ গ'লে মিথুন ৰাশিৰ লোকসকল অতি বুদ্ধিয়ক হয়, জনা শুনা হয়, কৌতূহলী হয়, সৃষ্টিশীল মনোভাৱৰ হয়, সকলোৰে লগত মিলি চলিব জানে, কিন্তু এওঁলোকৰ প্ৰকৃত মনটো নিজৰ বাহিৰে কোনেও চিনি নাপায়।